5,000 টকা কিয় দি যাব তোক পুহি বোলে অনিষ্টা লাগি গৈছে এডেৰে ৰাতি মোক চব কৈছে ৰুংকে ইমান দেৰি কৰিছি মোৰ হয় দেৰি হৈছে যাব লাগে আপুনি যাওক মই তাক কম যাওক নহয় এক মাহৰ কাৰণে ঘৰত নাথাকো তাই একবাৰ চাই যাব পাৰিলি তুমিতো জানাই মই তাক কিমান মৰম কৰো আৰু তাক অলপ হাত খৰচো দি যাব লাগিছিল মই দিম যাওক আপুনি চিন্তা কৰিব নালাগে আৰু আপুনি কি ভাবে মই তাক মৰম নকৰো হাৰে মই জানো তুমি তাক মৰম কৰা বুলি তুমি তাক নিজৰ চলি বুলি ভাবো হ'ব দিয়ক আপুনি যাওক এতিয়া দেৰি হ'ব নহ'লে ইয়াতে মই যাই থাকো না আৰু লংকে মোক ৰাতিয়ে কৈছিল তাক 5,000 টকা এটা লাগে বুলি এইটো তাক দিবা ল আৰু তাক ৰখি ৰখি যোৱা বুলি ক'বা মই হ'ব দিয়ক যাই পালি ফোন মাৰিব মাৰিম দিয়া তোৰ ভাইৰেক মই চলি বুলি ভাবিম এক মাহৰ ভিতৰত যদি তোৰ ভাইৰেক এখন ঘৰৰ পৰা খেদবা নৰো ময়ো মালতি নহল দাদা দাদা দাইদাৰে তোক ৰখি থাকব নেকি বেছি দাদাই মোক মাত নেথাকে গেল দাদা 5,000 টকা দি গৈছি না তোক 5,000 টকা কিয় দি যাব তোক পুহি বোলে অনিষ্টা লাগি গৈছে এডেৰে ৰাতি মোক চব কৈছে আৰু শুন যাওঁতে কি কৈ গৈছে না এই এক মাহটো তোক ঘৰ চলাব দিছি তই কিডনী বেছি পইচা না হাজিৰা কৰা যি কৰা কৰবি দাদাই মোক এনেকে কৈ গৈছি দাদা এটা ফোনে মাৰো দাদা গাড়ী চলাই আছে অলপমান দেৰিকে ফোন মাৰিম দে